গুড মৰ্নিং গাইজ। এতিয়া প্ৰায় 6:30 বাজিলে। আজি ফেমিলি পিকনিক যাম বুলি ওলাইছোঁ। তো ক'ত যাওঁ, কেনেকৈ খাওঁ, কি খাওঁ, গোটেইখিনি আপোনালোকক তাতে গৈ দেখাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ থাকক আৰু সম্পূৰ্ণ চাব। এয়া গাইজ, আমাৰ গাড়ী আহি গ'ল। এতিয়া যাম, ক'ত যাওঁ, কেনেকৈ খাওঁ আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো চাই যাব সম্পূৰ্ণকৈ। তো গাইজ, এতিয়া আমি গাড়ীপাৰাত আহিলোঁ। এতিয়া জেঠা খুৰা খুৰী সকলোৱে গাড়ীত উঠি আছে। এয়া গাড়ীত উঠিল, এইটো ককা, সকলোকে গাড়ীত উঠাই দিলোঁ। আৰু দুটা জেগাত মানুহ ল'ব আছে, গোটেইখিনি লোৱা হ'লে আমি যাম। এইখন মোৰ গাঁও গাড়ীপাৰা। চবে গাড়ীত উঠিল। এতিয়া লাষ্টত মোৰ কাৰণে চিট নাই, এতিয়া মই বাইক লৈ যাব লাগিব। তো গাইজ, মোৰ কাৰণে চিট নহ'ল শেষত। মই এতিয়া বাইকত পঠাই দিব সকলোৱে। তো এয়া গোটেই মানুহবিলাক উঠিলে। যা 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 গাইজ, বাইক লৈ যাই আছোঁ এতিয়া পিকনিকত। গাইজ, আমি আহি পালোঁ এতিয়া। তো পিকনিকৰ জেগাটো হ'ল আমাৰ শ্ৰীসূৰ্য পাহাৰত আহিলোঁ। এতিয়া ব্ৰেকফাষ্ট চলি আছে। তো এয়া আমাৰ ব্ৰেকফাষ্ট। আজি বহুত মানুহ হৈছে পিকনিকত। এতিয়া আমাৰ বস্তু ৰেডি কৰি আছে। আজি ইমান পিকনিক পাৰ্টি। এয়া চাওক, চাৰিওফালে মানে বহুত মানুহ আহিছে। বহুত দূৰৰ দূৰৰ পৰা আহিছে পিকনিক খাব ইয়াতে। বহুত মানুহ হৈছে, একদম পূজাৰ দৰে হৈছে। আমাৰ খানাবিলাক ইয়াতে হৈ আছে। বহুত মানুহ আহি আছে এতিয়াও, মানে আৰু বহুত আহিব লাগিছে। এইবিলাক পিছপিনে ইয়াতে আহি আছে। শ্ৰীসূৰ্য পাহাৰত আজি বহুত
বহুত মানুহ হৈছে আজি সব পিকনিক খোৱা মানুহ বহুত দূৰৰ দূৰৰ পৰা আহিছে বহুত আমাৰ খানা এতিয়া প্ৰায় ৰেডি এয়া খাবলৈ বহিছে এইহঁতে এইটো বৌ তাৰপিছত এয়া খাবলৈ বহিছে এতিয়া সকলোৱে এতিয়া আমিও খাম অলপ লাহেকৈ খাম এতিয়া খাই ল'ম লাহে লাহে খাই আছোঁ আপোনাক দেখুৱাই আছোঁ বাৰু প্ৰকৃতি শুৱনি হৈ মৰম জান গাভৰু তোমাকে লগত লৈ পলাই গুচি যাম ফুল ফুলিছে বসন্তৰ তুমি জাননি বহাগত প্ৰতিটো বহাগতে মহৰম যাচো তোমাৰ অন্তৰত গুণ গুণ কৈ মুৰাই ফুলে ফুলে পৰিছে থোপা থোপে নামৰ তলত ডাল ভৰি ফুলিছে এতিয়া আমি খাই লওঁ সকলোৱে খোৱা হৈ গ'ল এতিয়া আমি এইবাৰ ভাত খাম সকলোৰে খোৱা শেষ এতিয়া কেইটামান খাই লওঁ গাইজ এতিয়া আমি খাব বহিলোঁ সকলোৰে খোৱা শেষ শেষত আমি গাইজ এতিয়া খাব বহিলোঁ আমি আছো দেই বহাগলৈ বাট কি জানি নেচানে আৰু
গাইজ এতিয়া আমাৰ খানা খোৱা শেষ হৈ গ'ল এতিয়া আমি সকলোৱে ঘৰত যাবলৈ ওলাই আছোঁ ডেন্স চেন্স বহুত হৈ গ'ল বহুতখিনি কৰিলোঁ এতিয়া যোৱা যোৱাই কৰোঁ আজি বহুত মানুহ একদম মানে কিমান নাই বহুত মানুহ হৈছে বহুত পিকনিক আজি জানুৱাৰী 8 তাৰিখ শ্ৰীসূৰ্য পাহাৰত একদম খালী গৈছে মানে চাৰিওফালে ডেন্স চেন্স হৈ আছে একদম মানে ত' বাই বাই থেংক ইউ গাইজ নেক্সট এটা ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ